লিপষ্টিক অকণমান নলগালে বোলে মোক বেমাৰী নিচিনা লাগে, গতিকে মই যে বেমাৰী নহয় তাৰে প্ৰমাণ দিবলৈ মই এয়া লিপষ্টিক লগাই ওলাইছোঁ বজাৰলৈ। কাম কেইবাটাও আছে, গতিকে ওলাই লৈছোঁ। আৰু চবতকৈ ডাঙৰ প্ৰব্লেম হৈছে মোৰ চুলিখিনি, যেনে তেনে বান্ধি মেলি ওলালোঁ আৰু এইটো যে গিফ্ট দিছিলে, আগৰ ভিডিঅ' এটাত মই দেখাইছিলোঁ। আৰু ললিপপ খাই কোনে কোনে ভাল পায় বাৰু, মানুহজনীহে ডাঙৰ হৈছোঁ, মনটো কিন্তু ডাঙৰ হোৱা নাই। আৰু এইফালে আছিলে এটা পাৰ্চেল, পকোৱা সূতাৰ চাদৰ দুখন লৈছে, পাৰ্চেলটো যাব কোকৰাঝাৰলৈ। পাৰ্চেল ভৰাই মেলি ময়ো ওলাইছোঁ আৰু লাহে ধীৰে। আৰু সূতা আনিবলৈ আছিলে, গতিকে ঘৰত থকা সূতা অকণমান লৈ গৈছোঁ, নহ'লে নিমিলে। এইফালে বাহিৰত কিমান বেছি ৰ'দ দেখিছে। মোৰ যে ৰ'দত বেছি ঘূৰি ফুৰিলে মাথা বিষ হয় আৰু ঘৰত আহি পৰি থাকোঁ। প্ৰথম গ'লোঁ এয়া বেংকত পইচা উলিয়াই মেলি, আকৌ এটা গ'লোঁ বেলেগ এটা বেংকত, কিন্তু ভিডিঅ' কৰা নহ'ল। তাৰপাছত আহিলোঁ ডিগবৈ সূতা দোকানলৈ, সূতা ল'লোঁ। বগা সূতা নাপালোঁৱে, কালাৰিঙে লৈ আহিলোঁ। তাৰপাছত আহিলোঁ ঘৰলৈ, আৰু ঘৰত মানে বৰমাহঁতৰ ঘৰত ঘৰ ওলোৱা পাতিছিলে, কিন্তু মই একদম দেৰিকৈ আহিছোঁ। আহি লৈ শুই ল'লোঁ, মানে বজাৰৰ পৰা আহি। আৰু আমাৰ এইফালে টিকলাকেইটা ডাঙৰ হৈছে দেই, দুটা নাই, দুটা নিলেই। আৰু ৰাতি বৰমাহঁতৰ ঘৰতে কুকুৰা মাংসৰে ভাত খাই শুই থাকিলোঁ।